নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ স্বাগতম জনাইছোঁ। আজি আমি বনভোজ খাবলৈ গৈ আছোঁ এডোখৰ নতুন ঠাইৰ সুন্দৰ স্থানলৈ। গতিকে ভিডিঅ'টো চাই থাকক, নিশ্চয় আপোনালোকে গম পাব আমি ক'লৈ গৈ আছোঁ। এতিয়া সময় পুৱা 8:30 হৈছে। আমি আহি চুকাফা তিনিআলি পাইছোঁহি। ইয়াতে খন্তেক সময় ৰখিব লাগিব। আমাৰ পবিত্ৰকে তামোল খাব, খগেশ্বকে পানী পিয়া লাগিছে, মোৰো পানী পিয়া লাগিছে, আমাৰ সকলোৰে কিবা। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। ব্লগটো বহুত ইণ্টাৰেষ্টিং হ'ব, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া পবিত্ৰতাই তামোল খোৱাত ব্যস্ত। আমাৰ ককাই পানী পিয়া লাগিছে বুলি কৈছে, পানী খাই লৈছে। আৰু দেখুৱাই আছোঁ মই আপোনালোকক। এয়া চেংকাদাই মনে মনে কিবা ভাবি আছে। এয়া আকাশ, এয়া পংকজ দা, এয়া মইনাই পইচা হিচাপ কৰি আছে মনে মনে কিবা আনিবলৈ। এয়া ৰাজু, এয়া বাবু, এইফালে সকলো, এইফালে সজল, এইফালে আমাৰ বিপুল, সকলোৱে মানে মইনাক কিবা আনিবলৈ দোকানলৈ পঠাই আছে। এইফালে আগফালে দেখাইছোঁ আমাৰ মেইন মানুহজন হিচাপত ব্যস্ত হৈ আছে, বিপ্লৱ। এইফালে ড্ৰাইভাৰ চিটত দাণ্ডিয়া বহি আছে, দাণ্ডিয়া যাওঁকৈ আছে পিকনিক স্থলীলৈ। গতিকে ব্লগটো বহুত এটা ইণ্টাৰেষ্টিং ব্লগ হ'ব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি মই আশা কৰিছোঁ। যাব লাগে সোনকালে গৈ সোনকালে ঘূৰি আহিব লাগে। চিটুৱেশ্যন বৰ ভাল নহয়, গতিকে সোনকালে উঠিব লাগে সকলোৱে আৰু চিধা যাব লাগে। এইফালে হৃদয়ক দেখাইছোঁ। চুকাফা তিনিআলিৰ পৰা আমি এতিয়া বগীবিল দলঙৰ দিশে যাত্ৰা কৰি আছোঁ। বগীবিল দলং পাৰ হৈ ধেমাজি অঞ্চলৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত সেই পিকনিক প্লেচ ঠাইডোখৰ। গতিকে ব'লকচোন, সকলোৱে ফূৰ্তি কৰাত ব্যস্ত হৈ পৰিছে। যিহেতু নেকি পিকনিক, ফূৰ্তি কৰিবই লাগিব নে কি কয়। এয়া আমি পাই গ'লোহি বগীবিল ব্ৰিজ। গতিকে বগীবিল ব্ৰিজৰ ওপৰেদি আমাৰ এতিয়া যাত্ৰা আৰম্ভ। চাই থাকক আপোনালোকে ভিডিঅ'টো। বগীবিল ব্ৰিজত সময় ৰখিব লাগিব, ৰখি সকলোৱে ফটো মাৰিম গৈছে। এয়া আমি আহি বগীবিল দলঙৰ ওপৰত হৈছোঁহি। এয়া সকলোৱে মানে পৰিৱেশ দেখাইছোঁ আপোনালোকক। বগীবিল দলঙৰ খুব সুন্দৰ দৃশ্য। সকলোৱে ফটো মৰাত ব্যস্ত হৈ পৰিছে। মই আপোনালোকক সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ, কোনে কি কৰি আছে। আপোনালোকে চাই থাকক ভিডিঅ'টো। আমাৰ আকাশ, ৰাজু দা, বাই বাই। গাবো কণ হাই। সজলে ফটো মৰাত ব্যস্ত। মুনমুন কেমেৰামেন। বগীবিল দলং পাৰ হৈ আমি ধেমাজি
ধেমাজি দিশে আগুৱাই গৈ আছোঁ আমাৰ সেই বনভোজস্থলীলৈ। গতিকে আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে চাই থাকক আমি নতুন ঠাইলৈ বনভোজ খাবলৈ গৈ আছোঁ। অসম অৰুণাচল সীমান্তৰ কাষৰ খুব এটা সুন্দৰ ভিউ আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক খুব এটা সুন্দৰ ভিউ, চাৰিওফালে অকল সেউজীয়া পৰিৱেশ। অৱশেষত আমাৰ গন্তব্যস্থান পাবলৈ খুব সম্ভৱতঃ 2-3 মিনিট বাকী আছে। ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'ব, আপোনালোকে চাই থাকিব। আমাৰ বনভোজস্থলীত কি ঘটনা ঘটিব, কি হ'ব, আমি কেনেকৈ খাওঁ, সামগ্ৰিক পৰিৱেশ আমি সম্পূৰ্ণকৈ আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি মই আশা কৰিছোঁ। এতিয়া আমি আহি পালোহি ধেমাজি জিলাৰ ডিমৌ পিকনিক স্থলী। অসম অৰুণাচল সীমান্তত অৱস্থিত এই অঞ্চল প্ৰথমবাৰৰ বাবে আমি সকলোৱে আহিছোঁ। গতিকে ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম এই অঞ্চলৰ এই প্ৰাকৃতিক দৃশ্য কেনেধৰণৰ আৰু আগত বা কি আছে ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক সকলো। সঁচাকৈ সুন্দৰ এক প্ৰাকৃতিক দৃশ্য আপোনালোকে উপভোগ কৰক। ভিডিঅ'টোৰ জৰিয়তে দেখাই আছোঁ মই আপোনালোকক। গতিকে ভিডিঅ'টো শেষলৈকে চাব। এয়া আমি ডিমৌ আহি পাই গ'লো আমাৰ পিকনিক স্থলীত। আমাৰ ড্ৰাইভাৰ দাণ্ডিয়াই ভালে কুশলে আমাক এই পিকনিক স্থলীত আহি পোৱালেহি। তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰকৈ আমাক সুকলমে অনাৰ বাবে। আৰু আমাৰ ইয়াত পংকজ দা আছে, পংকজ দা মোবাইলত ব্যস্ত হৈ আছে। পবিত্ৰকাই আছে, পবিত্ৰকাই হাই কওক। ৰাজু দা কেনেকুৱা লাগিছে আহি, অনুভৱ কেনেকুৱা হৈছে? ভাল লাগিছে, জেগাটা ভাল লাগিছে ন? বগৰী খাই আছোঁ। সকলোৱে বগৰী খোৱাত ব্যস্ত। আমি অলপ সময় পাছতে আমি পিকনিকৰ আয়োজনটো কৰিম, আপোনালোকক সকলো দেখুৱাই থাকিম। গতিকে ভিডিঅ'টো চাই থাকক। সজলে খৰি আনি আছে আমি জুই জ্বলাবৰ কাৰণে। আৰু আছে নে খৰি? আৰু আছে। বিপুল কি আনিছা? গামলা আৰু বটল আছে, 2টা গামলা, কাৰ্টুনকেইটা নমা আৰু বস্তু নমাব লাগিব আমি গাড়ীৰ পৰা। আপোনালোকৰ পৰিৱেশটো দেখাই আছোঁ, ভিডিঅ'টো চাই থাকিব। খুব সুন্দৰ এটা পৰিৱেশ ধেমাজি ডিমৌ। ইয়াৰ ৰাজুদা
পানী আমাৰ পিন্ধু পিন্ধুৱে পানী দাঙিছে শুকে দাদাই কি লৈছে অঁ খৰি জুই জ্বলাবৰ কাৰণে চেনকাদাই টুল লৈছে সকলোৱে বস্তুবিলাক নমোৱাত ব্যস্ত হৈ আছে হৃদয় এইটো ল হৃদয় মেইন বস্তুটো ল'ব এতিয়া মাংস চেনিটাইজাৰ আমাৰ সেই মুৰ্গীটা ট্ৰেক্টৰটা এক্সট্ৰা ৰাখে কণকণে কিবা এটা ল'ব এতিয়া কিবা এটা ল'বলৈ হা কণকণে কি লয় মই দেখাই আছোঁ আপোনালোকক মেইন বস্তুটো লৈছে এই ভিতৰতে সোমাই আছে মেইন বস্তুটো গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব খুব এটা সুন্দৰ পৰিৱেশৰ মাজত আমি আহিছোঁ আজি সকলোৱে লগে ভাগে এসাঁজ খাবৰ কাৰণে ইংৰাজী নৱবৰ্ষ বুলি যাদৱ বস্তু নমাত ব্যস্ত হৈ আছে এয়া বহুত গৰম লাগিছে বিপুলক গৰম উঠিছে বুলি কৈছে জেকেটটো খুলি লওঁ চশমাযোৰ খুলি ল'ব লাগে গৰমত ৰ'দ পৰিছে অঁ তাৰপৰা আমাৰ এইফালে বস্তু নমাই অলৰেডি হৈ গৈছে আমাৰ বিপ্লৱ গগৈয়ে অকণমান চিন্তা কৰি আছে বস্তুবিলাক কেনেকৈ কি কৰিব আহি পাই গ'লে আমি পিকনিক স্পট ভালে কুশলে আমাৰ দাণ্ডিয়া লৈ আহি পাই গ'লে আমাৰ দাণ্ডিয়া একদম ভাগৰ নিচিনা গাড়ীত আহি লৈ জেগা পোৱাই দিলে ইয়াৰ আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব প্ৰথমতে চাহৰ পৰ্ব হ'ব চাহৰ পৰ্ব বইলিং বাটাৰ টোষ্টৰ সৈতে আমি ব্ৰেড খোৱা হ'ব আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তাৰপিছতে আমাৰ মেইন কাৰ্যসূচী খোৱা পৰ্বটো আৰম্ভ হ'ব আপোনালোকৰ ইয়াৰ আহাৰ এইটো আপোনালোকক সম্পূৰ্ণ আমি আৰম্ভ কৰাৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম মোৰ সকলো বন্ধুলৈ ইংৰাজী নৱবৰ্ষৰ আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ প্ৰফেচৰ ব্যস্ত হৈ আছে কামত পৰিৱেশটো দেখাইছোঁ আপোনালোকৰ খুব এটা সুন্দৰ পৰিৱেশ পাহাৰৰ কিনাৰত দেখিছে এতিয়া আমাৰ বনভোজস্থলীৰ প্ৰথম পৰ্ব জুই জ্বলোৱা হৈ গৈছে জুই জ্বলোৱাত ব্যস্ত হৈ আছে আমাৰ আকাশ ককাই আৰু আমাৰ চেনকা দাই ভৱেন্দ্ৰ দাই এইফালে আমাৰ পবিত্ৰ গাই চাহৰ আয়োজন কৰি আছে প্ৰথম পৰ্ব আমাৰ প্ৰথম কাৰ্যসূচী চাহৰ পৰ্ব চলিব চাহৰ পৰ্ব চলাৰ পিছতে এয়া আমাৰ খগেশ্বৰ গাই আছে খগেশ্বৰ গাই জুই জ্বলোৱাত ব্যস্ত হৈ আছে একদম পুৰা ব্যস্ত দেই এইবাৰ ককাই অনুভৱ কেনেকুৱা হৈছে খুব ভাল লাগিছে দেই খুব সুন্দৰ এটা পৰিৱেশৰ মাজত আজি বহু দিনৰ মূৰত অন্ততঃ এবছৰৰ মূৰত আমি আকৌ একেলগে এসাঁজ খাবলৈ আহিলোঁ নতুন বৰ্ষ বুলি ইংৰাজী আমাৰ শুকেশ্বৰ দাই অকণমান বোলে ভাগৰ লাগিছে গতিকে অলপ সময় খুব ভাল লাগিছে কৈছে অকণমান ভাগৰ লাগিছে অকণমান জিৰাইছে তেখেতে ইমান ধুনীয়া জেগা যাদৱ কাই চাহৰ পৰ্বৰ কাৰণে পানী দিছে আপোনালোকক আমি চাহ খোৱা দৃশ্যটো দেখাওঁ আমি প্ৰত্যেকবাৰে আহিলে মানে প্ৰথম চাহটো খাওঁৱেই মইনা অকণমান মানে অকৰা লাগি চাই আছে নতুন পাইছে এই মানুহবিলাক চাই মানে চিনাকি হৈছে ডাঙৰ ভাইটি অকণমান ধুনীয়াকৈ হাঁহি আছে খুব এটা সুন্দৰ পৰিৱেশৰ মাজত সুন্দৰ লাগিছে সকলোকে আপোনালোকে ভিডিঅ'টো চাই থাকিব খুব এটা সুন্দৰ ভিডিঅ' হ'ব এয়া আমাৰ বাবুৱে পানী আনিছে বহুত দৰকাৰ ক'ৰ পৰা আনিলা ওচৰতে নৈখনৰ পৰা বহুত কষ্ট কৰি পানী আনিছে আমাৰ হৃদয় ক'ৰ পৰা আনিলা হৃদয় এয়া মুনমুনক কষ্ট কৰি আমাৰ কাৰণে পানী আনিছে তাৰ কাৰণে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ আকৌ হৃদয় বোলে 200 টকা পইচা খাই পালে সেই 200 টকা পইচা আজি আমাক কি খুৱাব এতিয়ালৈকে এবাৰ দেখুৱাই দিয়া কাঞ্চনজংঘাত গৈ পিনি কফি খুৱাম কৈছে মানে শৰাই 200 টকা পইচা পালে কেনেকুৱা মজা কথা আজি কেনেকুৱা ভাল লাগিছে তাৰ মনটো আজি হাঁহি আছে গোটেইটো দেখিছে নহয় এয়া চব তাৰ মুখখন মই দেখাইছোঁ আপোনালোকক এয়া ডাঙৰ ভাইটি আমাৰ চাহৰ লগত খাবৰ কাৰণে ব্ৰেড পিচিং কৰি আছে যাদৱ কাই গাজৰ কাটি আছে পংকজ দা চাপাত লৈ আছে চাহত দিবৰ কাৰণে এই সজলে মানে কি কৈছে গাড়ীত আহোঁতে ভাগৰ লাগিলে বুলি কৈছে গতিকে অলপমান মানে মন মাৰি আছে মই কৈছোঁ কি হৈছে কথাটো বুজি পোৱা নাই চাহ বনাবলৈ শিকিছে কিন্তু আচল কথাটো হ'ল সজলে ৰাতিপুৱা ভাত খাই নাই অহা সেই গতিকে ভোক লাগিছে সেই কথাটো ক'বলৈ অকণমান সংকোচ কৰিছে একো নাই ভাত হৈ যাব চাহৰ পৰ্বৰ পিছতে অকণমান সময় ধৈৰ্য ধৰিব লাগিব একচুৱেলি সজলা বুলিয়ে নহয় আমাৰ সকলোৰে ভোক লাগিছে ৰাতিপুৱা যিহেতু নেকি আমি 6টা 6:30 মান বজাতে ওলোৱা গতিকে ভোক লগাটো স্বাভাৱিকেই সেইকাৰণে সোনকালে চাহটো বনাবৰ কাৰণে আমাৰ পবিত্ৰ কাইদেউক অনুৰোধ জনাইছোঁ ঠিক আছে ৰ'বা মই বনাই আছোঁ থেংক ইউ গতিকে ভিডিঅ'টো চাই থাকিব চাহটো সোনকালে বনাই আছোঁ বুলি কৈছে চাহ খাই পিনি আমাৰ অকণমান পেটটো পূজা কৰি ল'ব লাগিব বিপুল গ্লাছযোৰ লগোৱা
ভোক লাগিছে নেকি তোমাৰ? ভোক নাই লগা, লাগিব লাহেকৈ চাহ বনাই আছে, চাহ খাই ল'ম, অঁ তাৰপৰা ভাত খাম। এনে কেনেকুৱা লাগিছে পৰিৱেশটোলৈ আহি পিনি? বহুত ধুনীয়া, বহুত সুন্দৰ এটা পৰিৱেশৰ মাজত আজি মইনা কেনেকুৱা? মইনা কেনেকুৱা লাগিছে? মজা লাগিছে, হা মজা লাগিছে। মজা লাগিছে। ভোক লাগিছে নেকি? ভোক নাই লগা, খাই আহিলোঁ তাৰ ঘৰৰ পৰা। অঁ মইনাটো বিৰাট টেঙৰ বস্তু, সি মানে ৰাতিপুৱা 6টা বজাতে ভাত খাই আহিছে, সেইকাৰণে ভোক লগা নাই, সুন্দৰকৈ বহি আছে। আমাৰ ড্ৰাইভাৰ দা কিবা এটা কওক, কেনেকুৱা লাগিছে আহি পিনে? লাষ্ট হৈছে ৰাস্তাটো আহিছে, একো নাই, সকলোৱে ব্যস্ত হৈ আছে, আপোনালোকে চাই থাকক। আৰু বহুত আহিছে পিকনিকস্থলীত, বহুত দূৰ দূৰণিৰ পৰা আমাৰ ৰাইজসকল এই স্থলীলৈ আহে। খুব এটা সুন্দৰ পৰিৱেশ, গতিকে সকলোৱে অহাটো স্বাভাৱিক। আমিও এইবাৰ প্ৰথম আহিছোঁ, খুব এটা ভাল অনুভৱ, সুন্দৰ এটা পৰিৱেশৰ মাজত আহিবলৈ সকলোৰে মন যায়। ইতিমধ্যে আমাৰ চাহৰ পৰ্ব হৈ গৈছে। সজলে ব্ৰেডৰ লগত জেলি পিচিং কৰি আছে আৰু জেলি লগাই আছে সকলোৰে বাবে। ইয়াত দেখাই আছোঁ আপোনালোকৰ আগত। সজল তাৰপৰা বিপুলে কি খাইছে জানো, মই দেখিয়ে পোৱা নাই। কি খাইছে? সকলোৱে খোৱাত ব্যস্ত, ময়ো কণী এটা লৈ লৈছোঁ। হৃদয় খাই আছে, চেনকাদাই আলু ধোৱাত ব্যস্ত হৈ আছে। চেনকাদাই চাহ নাই দিয়া নেকি? সকলোৱে খোৱাত ব্যস্ত এইবাৰ। আচলতে সকলোৰে ভোক লাগিছে, সঁচা কথাটো ক'বলৈ গ'লে। ৰাতিপুৱা 6 বজাতে ওলাই অহা ঘৰৰ পৰা, কোনোবাই টেঙৰকেইটাই ভাতে খাইছে ডখচি পিনি, দম দি হ'লেও নোখোৱাকেইটাৰ পেট মৰি আছে। গতিকে সোনকালে মানে চাহটো খাব লাগে আৰু ভাত খোৱা পৰ্ব কাৰ্যসূচী আৰম্ভ কৰিব লাগে। গতিকে ভিডিঅ'টো চাই থাকিব সকলোৱে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ আমন ভইচ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি এতিয়া ব্ৰেড খোৱাত ব্যস্ত। আমাৰ বিপ্লৱ গগৈ জেলি লগাই ব্ৰেড খাবলৈ লৈ আছে। পংকজদা পিঁয়াজ পংকজদা আইটেম কি আছে আজি? গাহৰি খুৱাই গাহৰি খাব পাৰিব, মুৰ্গী খুৱাই মুৰ্গী খাব পাৰিব। আৰু আমাৰ চাহ খোৱা পৰ্বৰ পাছতে গাহৰি খৰিকা পোৰা পৰ্ব চলি আছে। গাহৰি খৰিকাত পোৰা দৃশ্য মই আপোনালোকক দেখুৱাই আছোঁ। এয়া খৰিকাত গাহৰি পুৰি আছে আমাৰ যাদৱ দাই আৰু চেনকাদাই, আমাৰ লোকেশ্বদাই গাহৰি পোৰাত ব্যস্ত। দেখিছে পৰিৱেশটো আপোনালোকে, সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। কোনোবাই গাহৰি কৰিছে, কোনোবাই চব্জি কাটিছে, কোনোবাই বাচন ধুইছে। খুব এটা সুন্দৰ নিৰিবিলি পাহাৰৰ নৈ কিনাৰৰ পৰিৱেশৰ মাজত খুব এটা সুন্দৰ পৰিৱেশ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া লোকেল মুৰ্গী বনি আছে। লোকেল মুৰ্গী আমাৰ ৰান্ধনি হৈছে আমাৰ এয়া নিশ্চয় আপোনালোকে চিনি পাইছে, আমাৰ পংকজ দা বহুত কষ্ট কৰি পিনি আজি বহু বছৰ মূৰত ৰান্ধনি হৈছে। এনেকৈ বহু বছৰ মূৰত মানে অতীততে ৰান্ধনি আছিলে নেকি, সম্ভৱ মনত নাই আজিলৈকে। এফালে সহায়কত আছে সজল, এইফালে আমাৰ আৰু এজন সহায়ক আছে বিপুল বিলি। এইফালে লোকেল মুৰ্গী চব্জি বনি আছে আৰু তাৰ কাষতে বনি আছে আমাৰ মেইন চব্জিখন গাহৰি মেইন। গাহৰি ৰান্ধনি হৈছে আমাৰ এইজন ব্যক্তি সকলোৱে চিনি পায়। আমাৰ গাঁৱৰ সুনাম আছে ৰান্ধনি, ৰান্ধনি বুলি কয়। আৰু সহায়কত আছে আমাৰ ভৱেন্দ্ৰ দা ব্যস্ত হৈ আছে জলকীয়া কুটাত, গতিকে লৈ চব্জিটো বনি আছে। আপোনালোকে ভিডিঅ'টো চাই থাকিব অন্তিম মুহূৰ্তলৈকে। এতিয়া আমি গাহৰি খৰিকাত পোৰা খোৱাত ব্যস্ত। মইনা জলকীয়া খাই আছে, জলকীয়া আজি খামেই বুলি কৈছে, ভাত খাই নাই অহা যে। বাবু কি খাইছে? গাহৰি কেনেকুৱা লাগিছে? মজা। আপোনালোকে চাই থাকিব, পিছৰ পৰ্বটো দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাব। গাহৰি খোৱাত ব্যস্ত, খৰিকাত পোৰা গাহৰি। আমাৰ মৰমৰ ককাই গাহৰি খৰিকাত পোৰা খোৱাত ব্যস্ত। কেনেকুৱা লাগিছে খাই? খুব ভাল লাগিছে, বহুত দিনৰ মূৰত এইটো আমেজ লৈছোঁ। এইফালে আকাশ, লোকেল গাহৰি আকাশ। হয়, গাহৰি খৰিকাত দিয়া এডোখৰ
কেনেকুৱা লাগিছে খাই? ভাল লাগিছে নে? পুৰা ফটাফটিকে সুন্দৰ। আমাৰ কণ খাইছে না? কণ চুলাই কণে বোলে চুলাই এক জাৰ্কিন লৈ আনিছে। গতিকে সি অলপ মানে ছাইডত ব্যস্ত হৈ আছে। আমাৰ দাণ্ডিয়া কৃষ্ণ ফোনত ব্যস্ত পুৰা, মাইকীৰ লগত পুৰা সকলোৱে ব্যস্ত। এতিয়া গাহৰি খৰিকা পুৰা সোৱাদ। ইতিমধ্যে কুকুৰা মাংস আমাৰ হৈ গৈছে। এয়া কেনেকুৱা হৈছে টেষ্টিং ছজন? টিপটপ টিপটপ বুলি কৈছে আমাৰ ৰান্ধনি, আমাৰ মেইন ৰান্ধনিয়ে ক'ব লাগিব। পংকজ দা কেনেকুৱা হৈছে? টিপটপ। আমাৰ গাহৰিও অলৰেডি নমোৱা হৈ গৈছে। আমাৰ মেইন ৰান্ধনিয়ে ক'ব লাগিব কেনেকুৱা হৈছে গাহৰি চব্জিটো। একদম ধুনীয়া বুলি কৈছে। ইতিমধ্যে আমাৰ সকলো আইটেম গৈছে, সকলোৱে অকণমান ফূৰ্তি কৰাত ব্যস্ত হৈ গৈছে। এয়া আপোনালোকক পৰিৱেশটো দেখাইছোঁ। আমাৰ আকাশে মোবাইল টিভি আছে। আমাৰ এইফালে পংকজ দা লাগি আছে চব্জি নমোৱাত। এইফালে আমাৰ মুনমুনে ব্যস্ত হৈ আছে কাঁহী ধোৱাত। মুনমুন কেনেকুৱা হৈছে ফিলিংছটো? মজা। ভোক লাগিছে নিশ্চয়? লাগিছে কৈছে মুনমুনৰ। আমাৰ বাবু কেনেকুৱা হৈছে? বাবুৱে ভিডিঅ' কৰাত ব্যস্ত। ব্যস্ত লাভ কৰিছে। সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছে আমাৰ বাবুৱে। খগেশ কাই কেনেকুৱা হৈছে? অলৰেডি আমাৰ খানা খাব পৰা হৈছে, কিন্তু অলপ দেৰিকৈ খাম। আমি অকণমান দেৰিকৈ খাব লাগিব, কাৰণ তো এবছৰ মূৰত আমি এদিনে আহোঁ। যিহেতু আমি অলপ মনোৰঞ্জন কৰিম, আমি এখন নাচিম, হয় ফূৰ্তি কৰিম দেই। এইটোতো স্বাভাৱিক, কাৰণ আমাৰ এইটো পৰম্পৰা। এবছৰ মূৰত আমি এদিনে আহোঁ আমাৰ বনভোজ খাবৰ কাৰণে। সেইকাৰণে আমি অকণমান পলমকৈ খানাটো খাম। যিহেতু নেকি আমি চাহ খাইছোঁ, ব্ৰেড খাইছোঁ আৰু ডিমো খাইছোঁ। সেই গতিকে লৈ আমাৰ এইফালে কণকণত ব্যস্ত হৈ আছে। এইফালে অকণমান ফূৰ্তি কৰাত ব্যস্ত হৈ আছে আমাৰ আকাশ। এইফালে হৃদয় চেনকাদাই অকণমান কামত লাগি পিনি আজৰি হৈছে। তেখেতে বহুত কষ্ট কৰিছে। চেনকাদাই অনুভৱ কেনেকুৱা হৈছে? অনুভৱ বিৰাট ইণ্টাৰেষ্টিং। তেনেকৈ পোৱা নাই, গৈছোঁ ইয়াৰ নিচিনা পোৱা নাই। এইটো আমাৰ মানে সকলোৰে মানে ভাল লগা এটা পৰিৱেশ, কিয়নো আমি এবছৰ মূৰত আমি সকলোৱে মিলিজুলি এবাৰে আহোঁ। সেই গতিকে নিশ্চয় ভাল লাগিব পৰিৱেশটো। আমাৰ ৰাজু দা ব্যস্ত হৈ আছে অকণমান ফূৰ্তি কৰাত। ইয়াত পৰিৱেশটো আপোনালোকক মই দেখাই আছোঁ। আপোনালোকক মেইন বনভোজস্থলীৰ পইণ্টৰ ভিউটো দেখুৱাবলৈ আগবাঢ়িছোঁ। মই ভাবিছোঁ আপোনালোকে নিশ্চয় এই ভিউটো চাই ভাল পাব। এয়া আপোনালোকক দেখুৱাই আছোঁ মই কৈ থকা উলমা দলংখন। কি ডেঞ্জাৰ এখন দলং চাওক আপোনালোকে। পংকজ দা, বিপুল আৰু বাবু কি ডেঞ্জাৰকৈ ফটো মাৰিবলৈ গৈছে উলমা দলংখন উঠি। মোৰতো দেখিয়েই ভয় লাগিছে। আৰু ভণ্টিসকলে ফটো মাৰি আছে। কণ কেমেৰামেন উলমা দলঙত, আৰু পংকজ দা আগুৱাই গৈয়ে আছে। কি ডেঞ্জাৰ এখন দলং চাওক। ব্যস্ত কেমেৰামেন। এটা সুন্দৰ ভিউ লৈ আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে লৈ গৈ আছোঁ। মই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সকলোৱে চাব আৰু ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বিপুল আৰু বাবু দুয়োটা ফটো মৰাত ব্যস্ত। খুব এটা সুন্দৰ পৰিৱেশত সকলোৰে মন যায় ফটো মাৰিবলৈ। গতিকে বিপুল আৰু বাবুৰ ফটো মৰাত ব্যস্ত হৈ আছে। দেখিছে এখন সুন্দৰ নৈ এই পাৰ হৈ গৈছে। দুয়ো কাষৰ নদীৰ ইপাৰৰ পৰা সিপাৰৰ সংযুক্ত হৈছে এখন উলমা দলঙৰ যোগেদি। আৰু এটা প্ৰাকৃতিক পৰিৱেশ, খুব মনোমোহা এটা দৃশ্য। গতিকে ভিডিঅ'টো চাব আপোনালোকে। মই ভাবিছোঁ নিশ্চয় চাই ভাল পাব। অসম আৰু অৰুণাচল প্ৰদেশৰ একেবাৰে সীমান্তত অৱস্থিত এই ডিমৌ নদী। ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজে বনভোজ খাইছেহি। গতিকে সকলোৰে মুখত শুনিলোঁ যে এই ধেমাজি ডিমৌ খুব এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ বনভোজস্থলী আছে। গতিকে এইবাৰ প্ৰথমবাৰৰ বাবে আহিছোঁ আমি সকলোৱে। আহি খুব এক সুন্দৰ অনুভৱ, খুব এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, সঁচাকৈ ভাল লাগিছে। সকলোৱে ব্যস্ত নিজৰ নিজৰ বনভোজস্থলীত। আমাৰ কেইজনো ব্যস্ত হৈ আছে। কোনোবাই ফটো মাৰিছে, কোনোবাই অন্তিম পৰ্ব ভাত খোৱা পৰ্ব চলি আছে। আমাৰ এয়া বিপ্লৱ গগৈ বহিছে ভাতৰ পাতত। সুন্দৰকৈ সকলোৱে বহি লৈছে আৰু ইয়াৰ পাছতে আমি আমাৰ কাৰ্যসূচী সমাপ্ত হ'ব বনভোজস্থলীৰ। এয়া বিপুল কেনেকুৱা হৈছে? সজল
মুনমুন সকলোৱে ভাত খোৱাত ব্যস্ত এতিয়া এতিয়া আমাৰ খানা খাই হৈ গৈছে আমি এতিয়া ইয়াৰ পৰা আমি কৰ্ম হ'ব লাগিব গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আমি এই বনভোজস্থলীৰ পৰা বিদায় মাগিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে এই বনভোজস্থলীলৈ আহিব পাৰে খুব এটা সুন্দৰ পৰিৱেশৰ মাজত দৃশ্য ইয়াৰ দৃশ্যটো আকৌ এবাৰ দেখাইছোঁ আপোনালোকক এয়া পংকজ দা গাড়ীত উঠিবলৈ ৰখি আছে আৰু আমাৰ সকলোৱে গাড়ীত ইতিমধ্যে উঠিলে আমাৰ মুনমুন গাড়ীত উঠিলে অলৰেডি যাবলৈ ৰেডি এইফালে আমাৰ উঠি আছে উঠি আছে এইফালে মইনা আহি আছে মইনা গাড়ীত উঠিবৰ কাৰণে ভাল লাগিলে